Hello guys, welcome back to my channel. তো মানে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক দেখাম আমাৰ মানে যিবিলাক আমি বাম খেতি কৰোঁ, মানে আমাৰ দাদাই কৰে আৰু বৰ্তাহঁতৰ দাদাই ডাঙৰ দাদাই কৰে। তো কিমানখিনি মাটিত কি কি খেতি কৰিছে কি কি নাই কৰা আপোনালোকক দেখাম, বাৰীডোখৰ দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কৃষি বিপ্লৱ মানে এইটো পুৰা ধুনীয়া। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক দেখাম এতিয়া কেনেকুৱা ধৰণে খেতি কৰিছোঁ, কি কৰিছোঁ। তো চাই থাকক। ফাৰ্ষ্ট আপোনালোকে এইটো গোটেই বাউণ্ডেৰীটো চাব পাৰিছে। একদম হাই এইডোখৰ পৰা এনেকৈ কৈ আছে, এইডোখৰ গোটেইডোখৰ মানে ফাৰ্ষ্ট বাউণ্ডেৰীটো চাই লওক। এইডোখৰত মানে বান্দৰ চান্দৰ একো প্ৰব্লেম নাই আৰু এইডোখৰ গোটেইটো বাউণ্ডেৰীটো এইটো। এতিয়া লাহেকৈ এইবিলাক খেতিবিলাক ইয়াত কৰি থোৱা আছে, মই এইবিলাক লাহেকৈ দেখাম। এতিয়া আপোনালোকৰ ভিডিঅ'টো চাই থাকিব খালি। তো আপোনালোকেও এনেকৈ কৰিব পাৰে, এনেকৈ ধৰণে কি কৰিব পাৰে মই চব জনাম, আপোনালোকে চাই থাকক। তো মানে আমাৰ এইডোখৰত আছে ওলকবি আছে, তাৰপিছতে ফুলকবি আছে, বন্ধাকবি আছে, ৰঙা মৰিচা আছে, তাৰপিছত জলকীয়া খেতি কৰা হৈছে। এতিয়া মানে পোৱালি হৈছে, মানে পুলি আৰু বেছি দিন হোৱা নাই মানে ৰোৱা। তো লাহে লাহে আপোনালোকে এফালৰ পৰা চব দেখাই যাম কেনেকুৱা ধৰণৰ হৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। তো মানে এনেধৰণে আপোনালোকেও মানে খেতিটো কৰিব পাৰে যদিহে আপোনালোকৰ বাম মাটি আছে, বা আপোনালোকৰ যদি ক'ৰবাত ওখ জেগা আছে, অকলে হওক বা কোনোবা এনেকৈ মিলিজুলি হওক, আপোনালোকৰ খেতি কৰি মানে বহুত টকা ইনকাম কৰিব পাৰে। খেতি পথাৰ কৰি মানে এনেধৰণে বাম খেতি কৰি কিনে বিভিন্ন ধৰণৰ শাক পাচলি কৰিব পাৰে আপোনালোকে। তো এইবোৰ দেখিব পাইছে মোৰ পিছফালে গোটেই মানে মোৰ পাছফালে এইবোৰ একদম ওলকবি, ফুলকবি, বন্ধাকবি, আৰু এইটো ছাইডে চাবলৈ গ'লে এইটো ছাইডেও পূৰা আছে। চবফালে মানে অকল ফুল বন্ধা মৰিচা এইবিলাকে দেখিবলৈ পাব। তো মই লাহে লাহে এতিয়া আপোনালোকক ওচৰৰ পৰা গৈ দেখামগৈ চব, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফাৰ্ষ্ট এইখিনিৰ পৰা আৰম্ভ কৰিছে, আপোনালোকে চাব পাৰিছে এইবিলাক এইবিলাকত দেখিব পাইছে। এইডোখৰ পৰাই ফাৰ্ষ্ট মানে আৰম্ভ কৰিছে। এইবিলাক ফুলকবি হয় দেই, এইবিলাক ফুলকবি। এইবিলাক ৰোৱা আজি প্ৰায় 15-20 দিনমান হৈছে নেকি। তো ইয়াত দেখিছে একদম পূৰা পানী দি পূৰা মাটিটো এইবিলাক জেকা কৰি থোৱা হৈছে, যাতে মানে এনি টাইম পানীটো পাই থাকে, যিহেতু ৰ'দটো পূৰা চোকাকৈ ওলাইছে ন। তো এইফালে গছ গছনি বৰকৈ নাই ছাঁহৰ কাৰণে। তো এইবিলাক দেখিব পাইছে পূৰা পিয়'ৰ অৰ্গেনিক। ইয়াত একো মানে বেলেগ ধৰণৰ দৰৱ মানে ব্যৱহাৰ কৰা নহয়, যিবিলাক জৈৱিক সাৰবিলাকে ইয়াত ব্যৱহাৰ কৰা হৈছে। তো এইবিলাক চাব পাইছে আপোনালোকে। এনেকৈ মানে বহুতখিনি আছে মানে এইডোখৰ আপোনালোকে এইডোখৰ দেখিব পাইছে একদম এই দূৰলৈকে, যিমান দূৰত আপোনালোকে মানে মোৰ কেমেৰাটো ধৰিব পাৰিছেগৈ সিমানলৈকে আছে এইবিলাক। তো আপোনালোকে ফাৰ্ষ্ট চাই লওক, মই আৰু আপোনালোকক দেখাইছোঁ ৰ'ব। এইবিলাক চাব পাইছে কিমান আঁতৰলৈকে মানে আছে। এইডোখৰত 1, 2 আৰু 3, 4 পাতি, ইয়াত টোটেল 4 পাতি মানে ডাঙৰ পাতি 4টা আছে। ইয়াত গোটেই ফুলকবি কৰা হৈছে। তো আৰু 1 মাহৰ পিছত লাহেকৈ ফুলিব চাগে। তো আপোনালোকে গছৰ এইবিলাক স্বাস্থ্যবিলাক চাব পাৰিছে, ভালে কেনেকুৱা হৈছে আপোনালোকে মানে কমেণ্ট এটা কৰি জনাব। মই আকৌ কৈছোঁ, আপোনালোকেও মানে এনেধৰণে যদি এনেকুৱা ধৰণৰ মাটি ক'ৰবাত আছে, আপোনালোকেও এনেধৰণে ধুনীয়াকৈ খেতি কৰি পিনে মানে ধুনীয়া পইচা ইনকাম কৰি দিব পাৰে। মানে বছৰেকত লক্ষাধিক মানে কেইবা লাখ টকাও আপোনালোকে ইনকাম কৰিব পাৰে, যদিহে আপোনালোকৰ এলেকাত বৰ বেছি বান্দৰ নাই, বা আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মাটি আছে মানে, তো আপোনালোকেও খেতি কৰিব পাৰে। তো খেতি কৰক, এনেইতো থাকি লাভ নাই। তো আপোনালোকেও খেতি কৰক। মই আৰু লাহে লাহে দেখাই গৈ আছোঁ কেনেকৈ ধৰণৰ কি কৰা হৈছে, কি ছিষ্টেমত কৰা হৈছে, বা কি সুবিধা থাকিব লাগে পৰাপক্ষত এনেকুৱা ধৰণৰ খেতি কৰিবলৈ হ'লে। তো আপোনালোকে চাই থাকক। তো এতিয়া মই আকৌ আহি এডোখৰ বেলেগ এডোখৰ পালোঁ। এইডোখৰ আপোনালোকে চাব পাৰে এইবিলাক বন্ধাকবি, এইবিলাকত ইয়াত কৰা হৈছে বন্ধাকবি। চব খেতিতে পানীটো বহুত বেছি পৰিছে। এইবোৰ এতিয়া পূৰা মাটি পূৰা জেকি আছে, দেখিছে আপোনালোকে। ফাৰ্ষ্ট পূৰা গুড়ি কৰি লোৱা হৈছিলে। এনি টাইম ইয়াত মানে পানীটো জেকাই থ'ব লগা হয়, কাৰণ কেলৈ ৰ'দটো বহুত চোকা আৰু ওচৰে পাঁজৰে মানে এইবিলাক গছবিলাক নাইতো, সেইকাৰণে পূৰা ডাইৰেক্ট ৰ'দটো পৰিলে গছবিলাক বেয়া হৈ যায়। এতিয়া যিহেতু পানীয়ে চব জেকাই থোৱা আছে, আপোনালোকে চাব পাৰে। এইবিলাক পুলি ৰোৱা বেছি দিন হোৱা নাই, মানে বেছি দিন হোৱাই নাই। তো এইবিলাক বন্ধাকবি হয়। এইডোখৰ গোটেইডোখৰ এনেকৈ গোটেইডোখৰ ইয়াত বন্ধাকবি কৰা আছে। সেইডোখৰ বন্ধাকবি, তাৰপিছতে আৰু আছে কিবাকিবি, মই আপোনালোকক চব দেখাম বাৰু। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। মানে অলপ হ'লেও আপোনালোকৰে লাভ হ'ব যে এনেকুৱাও কিবা এটা কৰিব পাৰি। ইমান ডাঙৰকৈ নহ'লেও এইডোখৰ এতিয়া চাব পাইছে একদম বহুত বেছি ডাঙৰ আৰু। ইমান ডাঙৰকৈ নকৰিলেও আপোনালোকে সৰুকৈ মানে
সৰু এডোখৰত কৰিও মানে আপোনালোকে ধুনীয়া এটা খৰচ উলিয়াই থাকিব পাৰে মানে এতিয়া খেতিৰ যোগেদিও। মই সেইকাৰণে এইটো ভিডিঅ' বনাই আছোঁ। এইডোখৰতে আপোনালোকে চাব পাৰিছে, ইয়াত বৰ্তমান মানে একো দিয়া হোৱা নাই, কিন্তু মাটিডোখৰত নাঙল চাঙল পৰি আছে। মাটিডোখৰত ধুনীয়াকৈ একদম আপোনালোকে চাব পাৰিছে কিমান একদম ধূলি কৰি থোৱা আছে। এনেকুৱা কৰিব লাগিব মানে মাটিটো পূৰা। আৰু ইয়াত এনেকৈ ধৰণে পাতি সৰু সৰুকৈ পাতি বনাই থোৱা আছে। ইয়াত মেবি কিবা জলকীয়া নহ'লে কিবা কবি কবিয়ে ৰোৱা হ'ব। এইডোখৰতো কবিয়ে ৰোৱা হ'ব, মানে লাহে লাহে জেগাবিলাক উলিয়াই আছে। এইডোখৰতো কবিয়ে ৰোৱা হ'ব। ইয়াত গোবৰ চোবৰ দিয়া নাই বাৰু, লাহেকৈ পাতিটোহে অকল বনাই থোৱা আছে। ঠিক তেনেধৰণে মানে এইটো পাতি বনাই থোৱা আছে। তাৰপিছত আগফালে ধৰি এইটো পাতি আছে, এইটো পাতি আছে, গোটেই 3টা পাতি আছে। এইটোত কবি আৰু সেইকেইটাত ভোট জলকীয়া ৰোৱা হ'ব মানে। বাকী এইবিলাকততো বন্ধাকবি ৰুই থোৱাই আছে। এই 4টা পাতি আছে। বাকী এইফালেও এইবিলাক চফা কৰি থোৱা আছে। এইবিলাকতো লাহে লাহে হৈ থাকিব, মানে লাহে লাহে হ'ব। কাৰণ মানে দাদাই এইবিলাক চব নিজে কৰে, ইয়াত কোনো মানুহ নলগায়। ৰাতিপুৱাই আহে তো গধূলি সময়ত যায় মানে। তো সি অকলেই মানে এইখিনি গোটেইখিনি ইমানখিনি এতিয়া যিমানখিনি আপোনালোকে দেখিব পাইছে এইবিলাক চব সি নিজে সাহস কৰিছে। সেনেকুৱা সাহসো লাগিব, অকলেই চব সাহস কৰিছে যে সি মানে ফাৰ্ষ্ট সি এইবিলাক জিকা চটপটি তিয়ঁহ এইবিলাক কৰিলে বাৰু। তো এতিয়া লাহেকৈ এইবিলাক মানে যিবিলাক এতিয়া খৰালি ছিজনৰ খেতি, বন্ধাকবি ওলকবি এইবিলাক কৰিছে, যিবিলাক বাৰিষাত হয়। যেনেধৰণৰ আপোনাৰ জিকা চটপটি তিয়ঁহ ভোল এইবিলাকতো প্ৰথমতে সি কৰিলেই। তো এতিয়া কৰি আছে সি এই খৰালি ছিজনৰ খেতি। তো খৰালি ছিজনৰ খেতিবিলাক কি হয় কেনেকুৱা ধৰণে আপোনালোকে চাই থাকক। তো ভিডিঅ'টো এইখিনিলৈকে চাইছে যেতিয়া মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক। আৰু আপোনালোকেও যাতে খেতি কৰে, মই সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। বহুত টকা ইনকাম হয়, গম পাইছে, বহুত টকা। তো মই যে কৈছিলোঁ যে আপোনালোকক বাৰিষা ছিজনতো সি মানে চটপটি জিকা এইবিলাক কৰিছিলে। আপোনালোকে এইবিলাক দেখিব পাৰিছে কিমান ধুনীয়া লাগিছিলে। এতিয়া মানে এইবিলাকতো শুকাই গ'লগৈ আৰু গছ মৰিলে এইবিলাক হেন্দালি সি পূৰা গোটেইখন হেন্দালি দি থোৱা আছে। আপোনালোকে চবফালে এইবিলাক হেন্দালি আকৌ বাঁহৰ নাই, এইবিলাক ৰছী। আপোনালোকে ৰছী ব্যৱহাৰ কৰিব পাৰে হেন্দালিত, একদম বিন্দাছ, বহুত দিন যায়। 1 টাইম ইনভেষ্টমেণ্ট মানে এইবিলাক। এইখিনি চাওক ভোট জলকীয়া পুলি। এনেদৰে ইয়াত প্ৰথমতে মানে টিং এটাত পচাই থোৱা হৈছিলে, মই সেইটো দেখামগৈ। এতিয়া ইয়াত মানে লাহেকৈ এইবিলাক ডিছপ'জিবল গ্লাছত মাটি ভৰাই কেনে এইবিলাক চাব পাৰিছে ধুনীয়াকৈ পচাই থোৱা আছে। আৰু অলপ ডাঙৰ হ'লে এইবিলাক ৰুই দিয়াকৈ হ'ব। এইখিনি ইয়াত মানে টিং এটাত মানে পচাইছিলে, তাৰপিছত আনি কিনে ইয়াত দিছে। এইখিনি চাব পাৰে খুব সুন্দৰকৈ। তো মই যিটো টিঙত পচাইছে বুলি কৈছিলোঁ এইটো টিঙেটো চাওক। এইখিনি দেখিছে কিমানখিনি মানে জলকীয়া ওচৰ পাছত কিমান জলকীয়া পুলি ইয়াত আছে, ধুনীয়াকৈ পচাই থোৱা আছে। তো এনেধৰণে ইয়াত পচাইছে। তাৰপিছত ইয়াৰ পৰা পুলি এটা এটাকৈ আকৌ ডিছপ'জেবল গ্লাছত ধুনীয়াকৈ ৰুইছে। তাৰপৰা ডাঙৰ হ'ব, তাৰপৰা মানে গৈ পিনে এইবিলাকৰ ৰুই দিবগৈ। আৰু এই মাটিটোৰ ওচৰতে মানে পানীৰ পৰা ধুনীয়াকৈ হ'ব ছিষ্টেম কৰি লোৱা হৈছে এখন। সেইধৰণে ট্ৰেক্টৰখনতে মেচিনটো পূৰা ধুনীয়াকৈ মানে হেৰি কৰি লৈছে। ট্ৰেক্টৰ ষ্টাৰ্ট দিলে মেচিন চলিব, লগতে দমকল আছে, পাইপ পূৰা ফিটিং কৰি আছে, যাতে এনি টাইম ইয়াত পানী ব্যৱস্থাটো কৰি থাকিব পাৰি। তাৰ কাৰণে এইবিলাক সুবিধা কৰি লোৱা হৈছে। তো এনেধৰণে আপোনালোকেও কৰিব পাৰে, চাই লওক। চব সুবিধাই আছে মানে ইয়াত, ধুনীয়াকৈ চব সুবিধা। আৰু এতিয়া আপোনালোকক দেখাম মই মৰিচা। এইবিলাক চব এতিয়া মানে একদম পূৰা পোৱালি হৈছে। গোটেইডোখৰ মৰিচা আছে, আৰু এইটো ছাইডৰ এইখিনিতো গোটেইখিনি মৰিচা। তো এতিয়া বহুত সৰু হৈ আছে। তো এইডোখৰত মৰিচা আছে, আৰু এইফালে এইডোখৰত মৰিচা আছে। তো 2টা পাতিত পূৰা ধুনীয়াকৈ মৰিচা কৰা আছে। মই দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ ওচৰৰ পৰা। তো এইবিলাক যিবিলাক ৰঙা দেখিছে, এইবিলাক চব ইয়াত মৰিচা সিঁচি থোৱা আছে গোটেইডোখৰত। এডোখৰ চব এইফালে চাব পাৰে, এইফালে মৰিচা আছে, এইখিনি মৰিচা, সেইফালে এইটো পাতিত মৰিচা। চবফালে ধুনীয়াকৈ মৰিচা কৰা আছে। এইফালে অলপ কবি ডাঙৰ হ'ল বাৰু, এইফালে কবি বাকী চব ফুল বন্ধা এইবিলাক কৰি থোৱা আছে। আপোনালোকে দেখিলে আপোনালোকেও মানে এনেধৰণে ধুনীয়াকৈ খেতি কৰিব পাৰে, বাম খেতি কৰিব পাৰে। যদি এনেকুৱা বাম মাটি আছে, সকলো সুবিধা আপোনালোকে কৰি ল'ব পাৰে। পানী বা চব সুবিধা আৰু জৈৱিক সাৰ, বিশেষকৈ ইয়াত জৈৱিক সাৰ ব্যৱহাৰ কৰা হৈছে। আপোনালোকেও জৈৱিক সাৰ ব্যৱহাৰ কৰিব। দেখিছে খুব সুন্দৰ হৈছে। তো আপোনালোকেও এনেধৰণৰ খেতি কৰিব বুলি আশা কৰিলোঁ। মানে এনেই ঘৰত বহি থাকি লাভ নাই আজিকালি। আপোনালোকৰ যদি বাম মাটি আছে, বা আপোনালোকৰ যদি বৰ এটা বান্দৰে অনিষ্ট নকৰে, তো আপোনালোকে ধুনীয়াকৈ এনেধৰণে বাম খেতি কৰিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টো ইমানেই। তো আপোনালোকক এইখিনি দেখালোঁ কেনেধৰণে কৰা হৈছে।
কি কৰা হৈছে। তো আৰু আকৌ অলপ ডাঙৰ হোৱাৰ পিছত আকৌ এটা ভিডিঅ' মই বনাই দিম বাৰু, কি হয় কি নহয়, বহুত কিমান টকা ইনকাম হয়, কি কথা চব আপোনালোকক এদিন জনাম, মানে তাক সুধি কিনে। তো আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এনেকৈ খেতি কৰিব, তো বহুত বেছি লাভ হ'ব। তো আজিলৈ ইমানেই, বাই বাই।